মাকৰ ৰাজকুমাৰী আৰু নাই উজ্জ্বলিছে মাথো তাইৰ ফটো হোৱাটছআপৰ ষ্টেটাছ ছ'চিয়েল মিডিয়াৰ ষ্টৰি আৰু ফিডত তাইৰ ফটোৰ লগত লিখিছে মাথো অসমীয়াত আত্মাৰ চিৰশান্তিৰ কামনা ইংৰাজীত ৰেষ্ট ইন পিচ চুটিকৈ ৰিপ পংখী সন্ধিকৈ জন্ম 2002 চনৰ 7 মাৰ্চত 22 বছৰ বয়সত বিবাহত আবদ্ধ মনৰ মানুহজনৰ সৈতে এই যে কয় #দ্য পাৰফেক্ট কাপল দ্য পাৰফেক্ট ওৱান ঠিক তেনেকুৱাই আছিলে কিন্তু বৰ্তমান তাই আৰু নাই আছে মাথো পংখীৰ মাতৃৰ কান্দোন চকুৰ পানী আৰু লগতে পংখীৰ স্মৃতি এই যে আজিকালি বহুত সম্পৰ্ক এখন পাৰফেক্ট ফটোৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠে কিন্তু বাস্তৱত সেই ফটোখনৰ কাহিনী হয়তো পাৰফেক্ট নহ'বও পাৰে সেয়েহে সাৱধান হওক বাস্তৱৰ কাহিনী পাৰফেক্ট কৰক ফটোখন পাৰফেক্ট নহ'লেও হ'ব নিষ্ঠুৰকে সি মাৰি পেলালে মোক